যিখন এছিয়া মহাদেশৰ গ্ৰাম্য অঞ্চলৰ ভিতৰত সকলোতকৈ ডাঙৰ ষ্টেডিয়াম। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আছোঁ এডোখৰ বিশেষ ঠাইত, মানে ষ্টেডিয়াম এখনত। মোৰ ৰাইচাই ষ্টেডিয়ামৰ মেইন গেটখন এইফালে দিয়ে মানে সোমাই যাব পাৰি, আৰু এইফালৰ পৰা এনেকৈ আহি আপোনালোকে লেফ্ট ছাইডে টাৰ্ণটো ল'লে পাই যাব ষ্টেডিয়াম। এয়া দেখিছে, সোমাই আহি এখন বৰ্ড পাব, ৰাইচাই ৰুৰেল ষ্টেডিয়াম এট ডিমৌ, শিৱসাগৰ, আছাম। ইয়াত চব আছে, আৰু এইফালে বক্সিং হৈ আছে। এইখন এছিয়া মহাদেশৰ গ্ৰাম্য অঞ্চলৰ ভিতৰত সকলোতকৈ ডাঙৰ ষ্টেডিয়াম, আৰু এইখন আছে অসমৰ শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই। আৰু হয়তো বহুতে নাজানে এই কথাটো, আৰু যিহেতু আমাৰ অসমত এনেকুৱা এখন ষ্টেডিয়াম আছে আৰু সেই বিষয়ে মানুহে জনাটো দৰকাৰ, সেইবাবে মই আহিলোঁ আজি ইয়াত ভিডিঅ' কৰিবলৈ বুলি। ষ্টেডিয়ামখন বহুত ডাঙৰ হয়, বহুত আপোনালোকে যদি আহোঁ বুলি ভাবে তেতিয়া শিৱসাগৰৰ পৰা এনেকৈ ডিমৌলৈকে আহিব পাৰে। ডিমৌৰ পৰা ৰাইচাই নিতাই ৰোডত আহিলে ষ্টেডিয়ামখন পাব। বহুত ডাঙৰ ষ্টেডিয়াম। আমি আগতে স্কুলৰ খেল ইয়াতে হৈছিলে। ইয়াত এতিয়া ৰাতিপুৱাৰ কাৰণে ইমান মানে দেখা নাই মানুহ, যিহেতু বৰষুণো দিছিলে আজি। নহ'লে বহুত সোনকালৰ পৰাই মানে ল'ৰা ছোৱালীবোৰে আহে নিজৰ প্ৰেক্টিছৰ কাৰণে, আৰু গধূলি সময়ত মানে বহুত ভিৰ হৈ যায় ইয়াত। চবেই বেলেগ বেলেগকৈ, আৰু ফুটবল, হেণ্ডবল, ক্ৰিকেট, দৌৰ, মানে বহুত তেনেকৈ, আৰু কম্ফু পৰা আদি কৰি চব খেলৰে ইয়াত প্ৰেক্টিছ কৰে। পুৰণা গেলেৰী এইবোৰ। আকৌ এইখিনি মানে ভাঙি আকৌ এইফালে নতুনকৈ বনাইছে। ঘৰটোত প্লেয়াৰ্ছখিনি থাকিবলৈ যিহেতু বিৰাট অসুবিধা হয়, সেইকাৰণে এই গেলেৰীৰ তলতো তেনেকৈ ৰুম বনাইছে। এইফালে কনষ্ট্ৰাকশ্যন হৈয়ে আছে, যাতে বহুত ডাঙৰ ধৰক নেশ্যনেল লেভেলৰে হওক, ইণ্টাৰনেশ্যনেল লেভেলৰে হওক খেল হ'লে যাতে আমাৰ খেলুৱৈসকলৰ একো অসুবিধা নোহোৱাকৈ এই ষ্টেডিয়ামখন ধুনীয়াকৈ এতিয়া মানে বনাই আছে। ধুনীয়াকৈ যাতে থাকিব পাৰে, একো অসুবিধা নোহোৱাকৈ তেনেকুৱাকৈ বনাইছে এয়া। আৰু ইয়াত মানে আগতে 35 বিঘা মাটিত আছিলে এই গোটেই ষ্টেডিয়ামখন, আৰু আগতে মানে ফিল্ড হিচাপত আছিলে। কিন্তু যেতিয়া দেৱানন্দ কোঁৱৰে যেতিয়া খাওৰা সমষ্টিৰ পৰা MLA জিকিছিলে, তেতিয়া তেওঁ এই মানে ফিল্ডখনক এখন ষ্টেডিয়ামৰ ৰূপত মানে নতুনত্ব দিলে, আৰু সেই সময়ৰ পৰাই মানে ষ্টেডিয়ামখন মানুহে জানিছে বা বহুত ডেভেলপ হৈছে। আৰু এতিয়া নতুন চৰকাৰেও বহুত এনেকুৱা আঁচনি হাতত লৈছে যে যাতে আগৰ পৰ্যায়তকৈ মানে উন্নত ৰূপ দিবৰ বাবে। দেৱানন্দ কোঁৱৰৰ দিনত মানে ইয়াত গেলেৰীখিনি বনালে, দেখালোঁ আপোনালোকক। আৰু এইটো চাইডে চুইমিং পুল আছিলে, চুইমিং পুল, হেণ্ডবল কোৰ্ট আৰু বাস্কেটবল কোৰ্ট তেনেকৈ বনালে। সেইকাৰণে মানে তেওঁৰ দিনৰ পৰা এটা নতুনত্ব পালে, আৰু মানে মানুহেও গম পোৱা হ'ল যে এইখন ইমান এখন ডাঙৰ ষ্টেডিয়াম হয়, বা সেই নামাকৰণটো মানে তেওঁৰ দিনৰ পৰা পাইছে বুলি ক'ব পাৰি। আৰু সেইটো জনাটো দৰকাৰ যে আমাৰ অসমতো এনেকুৱা এখন ষ্টেডিয়াম আছে, যিখন এছিয়া মহাদেশৰ গ্ৰাম্য অঞ্চলৰ ভিতৰত সকলোতকৈ ডাঙৰ ষ্টেডিয়াম। আজি আচলতে ভিডিঅ'টো মই আপোনালোকক নকওঁ যে লাইক কৰিব, কমেণ্ট কৰিব, সেইবোৰ নকওঁ। যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আমি বহুতে হয়তো নাজানে, যিসকলে নাজানে তেওঁলোকেও যাতে কথাটো গম পায় যে ইমান এখন ডাঙৰ ষ্টেডিয়াম আমাৰ অসমত আছে, আৰু ইয়াত বহুত মানে খেলৰ প্ৰেক্টিছৰ কাৰণে বহুত উপযোগী। এয়া চাওক কেনেকুৱা আন্ধাৰ, আৰু এইফালে দৌৰি আছে ল'ৰা ছোৱালীয়ে। এইবোৰ চাওক, সৰু সৰু ল'ৰা ছোৱালীক তাহাঁতক ফুটবলৰ ট্ৰেইনিং দি আছে। ইফালে খেলি আছে, আৰু ইফালে দৌৰি আছে। ডাঙৰ আহঁত গছ আছে। আমি আগতে যেতিয়া খেলিবলৈ আহোঁ ইয়াত স্কুলত, যেতিয়া আমাৰ খেল হয়, আমি ইয়াত ধুনীয়াকৈ, ইয়াত দেখিছে ইয়াত এইবোৰ গেলেৰী আছে, আমি ইয়াত ধুনীয়াকৈ বহোঁ। আৰু মানে সেই দিনবোৰ বহুত ভাল আছিলে, ভাল লাগিছিলে। আৰু এই আহঁতজোপাৰ তলতে আমি মানে খেলি আহি ভাগৰ লাগে, ইয়াতে বহুত ধুনীয়া বতাহ মাৰি থাকে, চাগে বহুত ভাল লাগে। আচলতে এই ষ্টেডিয়ামখনৰ বহুত ষ্টেডিয়াম আছে অসমত, বহুত ডাঙৰ ডাঙৰ ষ্টেডিয়ামো আছে, হয়তো ইয়াতকৈ ডাঙৰো আছে, হয়তো নহয় আছে বাৰু। কিন্তু এইখনৰ বিশেষত্ব এটাই যে গ্ৰাম্য অঞ্চলৰ ভিতৰত সকলোতকৈ ডাঙৰ। মই কোৱা নাই যে অসমৰ ভিতৰত ডাঙৰ বা ভাৰতৰ ভিতৰত ডাঙৰ, তেনেকৈ কোৱা নাই। এছিয়া মহাদেশৰ গ্ৰাম্য অঞ্চলৰ ভিতৰত মানে ডাঙৰ। গাঁও অঞ্চলত ইয়াতকৈ আৰু মানে ডাঙৰ ষ্টেডিয়াম এছিয়া মহাদেশত বৰ্তমানলৈকে আমি নাই বুলিয়ে গম পাওঁ। ইয়াত খেলবোৰ হয়, এতিয়া গৈ আছোঁ। আৰু ইয়াত চুইমিং পুলো আছে। আগতে মানে যেতিয়া ল'ৰা ছোৱালীবোৰৰ গৰমৰ বন্ধ হয় তেতিয়া ইয়াত চুইমিঙো শিকাইছিলে আগতে, কিন্তু এতিয়া অলপমান
নতুনকৈ বনাই আছে যিহেতু সেইকাৰণে সেইটো ছাইডলৈ যাব নোৱাৰিলোঁ অলপমান ৰাস্তাটো অকণমান মানে বনাই থকাৰ কাৰণে এইবোৰ অকণমান দিগদাৰ হৈ যাবলৈ সেইকাৰণে নগ'লোঁ আৰু আকৌ এবাৰ আহিম ইয়ালৈ আকৌ ভালকৈ ধুনীয়াকৈ বনাম নতুনকৈ ষ্টেডিয়ামখন যেতিয়া কমপ্লিট হৈ যাব এদিন আহিম কমপ্লিট হ'লে দেখাবলৈ আমি যাব লৈছোঁ আৰু এইখিনি দেখিছে ভলীবল হৈ আছে আপোনালোকে আশা কৰিছোঁ ভাল পালে ভিডিঅ'টো চাই আৰু এইখিনি কমপ্লিট হ'লে আকৌ নতুনকৈ ভিডিঅ'টো বনাবলৈ ভালো লাগিব দিয়কচোন আৰু কিবা কিবি ইয়াত নেশ্যনেল লেভেলৰ ইণ্টাৰনেশ্যনেল লেভেলৰ খেল হ'লে আহিম দেখাবলৈ চ' বাই বাই ইমানখিনি আছিলে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে কি কৰিব লাগেতো জানে কৰি দিব আৰু এনেকৈ ছাপোৰ্ট কৰি যাব আৰু ভাল ভাল ভিডিঅ' দিব পৰাকৈ চ' থেংক ইউ ফৰ ৱাচিং গাইজ বাই বাই